वेलकाम बैक माय यूट्यूब चैनल बबितास ब्लॉगলৈ আপোনাক সকলোকে স্বাগতম জনাইছো। আজি আপোনালোকৰ মাজলৈ চাটনিৰ ৰেচিপি এটা লৈ আহিছো। আহকচোন মই কেনেদৰেনো চাটনিটো প্ৰস্তুত কৰো কেখিনি চাও আহক। যেহেতুকে বনাম বুলি ভাবিলো এই চাটনিটোৰ কাৰণে প্ৰয়োজনীয় বস্তুখিনি হ'ল নৰসিংহ পাত লব, নৰসিংহ পাত কেটেমান লব, লগতে বুট লব আৰু লগতে আপোনাৰ মগু দালি লব। মগু দালিখিনি প্ৰথমতে আপোনালোকে তিয়াই থব, 5 মিনিটমান তিয়াই থোৱাৰ পিছত তাৰপিছত টুকি লব মগু দালিখিনি। তাৰপিছত আপোনালোকে জলকীয়া জ্বলা যদি খায় জলকীয়া লব, আৰু মই জ্বলা কম খাওঁ সেইকাৰণে জলকীয়াৰ পৰিমাণটো কমকৈ দিছোঁ। নহৰু দিব আৰু মান ধনিয়া দিব। এই পাতখিনি মান ধনিয়া বুলি কোৱা হয়, ঠাই বিশেষে ইয়াৰ নামো বেলেগ বেলেগ হয়। আপোনালোকে ইচ্ছা কৰিলে ইয়াৰ লগত আপোনালোকে ভেবেলিলতাৰ পাতো দিব পাৰে। মই ইচ্ছা কৰা নাই, মই এনেকৈয়ে বনাম বুলি ভাবিছোঁ সাধাৰণভাৱে, সেইকাৰণে মই ভেবেলিলতাৰ পাতটো দিয়া হোৱা নাই। তাৰ লগত আৰু মিক্স কৰিব পাৰে। আপোনালোকে যদি খাই ভাল পায় সেনেকৈ তেতিয়াহ'লে শুকলতি ভেদাইলতা এইবোৰৰ পাতো দিব পাৰে। এইখিনি বস্তুখিনি এতিয়া মই একলগ কৰি মিক্সাৰ গ্ৰাইণ্ডাৰত দি চাটনিখিনি প্ৰস্তুত কৰিম। এই নৰসিংহৰ পাতখিনি দি লৈছোঁ। আপোনালোকে এই মান ধনিয়াখিনি এনেকৈ টুকুৰ কৰি দিব, কাটি দিব, তেতিয়া মানে সোনকালে মিহি হ'ব। তাৰপিছত বুটো দিব। মই বুটৰ পৰিমাণ কম দিছোঁ। আপোনালোকে বুট যদি খাই ভাল পায় তেতিয়াহ'লে বুটৰ পৰিমাণটো সৰহকৈ দিব। নহৰু দিব, এয়া জলকীয়া দিছোঁ, এয়া দালিখিনি টুকি থোৱা দালিখিনি দি দিছোঁ। এয়া দি পেলাই এতিয়া গ্ৰাইণ্ড কৰি ল'ম। মই নিমখ দিবলৈ পাহৰি গ'লোঁ। এনে আপোনালোকে মিক্সাৰ যেতিয়া দিব তেতিয়া আপোনালোকে নিমখখিনি দিব, তেতিয়া ভালকৈ মিহলি হৈ যায়। মই পাহৰি গ'লোঁ যিহেতুকে এতিয়াহে মই দিছোঁ। দি পেলাই এইখিনি এতিয়া মিক্স কৰি দিম। ধুনীয়াকৈ মিক্স কৰি পেলাই মিক্স কৰিলোঁ। আপোনালোকে পাৰিলে মিক্সাৰত দিওঁতে তেতিয়াই দি দিব। এয়া মোৰ ৰেচিপি ৰেডি হৈ গ'ল, আপোনালোকে পৰিৱেশন কৰিব। মোৰ ৰেচিপি ৰেডি হৈ গ'ল চাটনি। আপোনালোকেও খাই চাবচোন, মই এনেকৈ খাই ভাল পাওঁ। আপোনালোকেও বনাই চাব আৰু খাই চাব, খাই কেনেকুৱা পায় সেইটোও মোক জনাব। লগতে মোৰ ভিডিঅ'টো কেনেকুৱা পালে চাই সেইটো কমেণ্ট কৰিব, লাইক কৰিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ, ধন্যবাদ।